আৰম্ভ হল চৰকাৰী গেছৰ অনলাইন আবেদন। আবেদন কৰিলেই দুটাকৈ গেছ চিলিণ্ডাৰ ফ্ৰীতে লাভ কৰিব। লগতে প্ৰত্যেক মাহতে একাউণ্টত সোমাব 250 টকাকৈ। কেনেকৈ গেছৰ বাবে অনলাইন আবেদন কৰিব সবিশেষ জনাই আছো। সেয়েহে এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে প্ৰত্যেক মাহতে লাভ কৰিব 3250 টকাকৈ। অৰুণোদয় আঁচনিৰ 3000 টকা আৰু গেছৰ 250 টকা, মুঠ 3250 টকা। গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিবলৈ এইকেইটা পদ্ধতি অৱলম্বন কৰক। নম্বৰ 1, প্ৰথমতে গুগলত গৈ সাৰ্চ কৰক PMUI। নম্বৰ 2, তাৰপিছত pmui.gov.in ৱেবছাইটত ভিজিট কৰক। নম্বৰ 3, তাৰপিছত 3 লাইনত ক্লিক কৰক। নম্বৰ 4, তাৰপিছত এপ্লাই ফৰ নিউ উজ্জ্বলা PMUI কানেকশ্যন লিখা থাকিব, তাতে ক্লিক কৰক। নম্বৰ 5, তাৰপিছত অনলাইন পৰ্টেল লিখা আহিব, তাতে ক্লিক কৰক। নম্বৰ 6, এতিয়া আপুনি গেছৰ কোম্পানীৰ নাম বাছনি কৰক, যেনে ইণ্ডেন, ভাৰত গেছ, HP গেছ, যিকোনো এটা সিলেক্ট কৰক। নম্বৰ 7, ভাৰত গেছ সিলেক্ট কৰিলে চাব টাইপ অফ কানেকশ্যন, তাতে ক্লিক কৰি উজ্জ্বলা 3.0 নিউ কানেকশ্যন, তাতে ক্লিক কৰিব। নম্বৰ 8, এতিয়া চেক বক্সটো টিক মাৰ্ক দিব। নম্বৰ 9, তাৰপিছত ৰাজ্য আৰু জিলাৰ নাম সিলেক্ট কৰি শ্ব' লিষ্টত ক্লিক কৰিব। নম্বৰ 10, তাৰপিছত আপোনাৰ ওচৰত থকা গেছ এজেঞ্চিটো বাছনি কৰি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। নম্বৰ 11, তাৰপিছত মোবাইল নম্বৰ আৰু কেপচা কোড দি ভেৰি OTPত ক্লিক কৰিব। নম্বৰ 12, তাৰপিছত জেনেৰেট OTPত ক্লিক কৰিব। নম্বৰ 13, তাৰপিছত OTPটো বহুৱাই ছাবমিট OTPত ক্লিক কৰিব। নম্বৰ 14, তাৰপিছত আপোনাৰ নাম, আধাৰ কাৰ্ড নম্বৰ, ঠিকনা আদি বহুৱাই আবেদন সম্পূৰ্ণ কৰিব। এনেদৰে আপুনি আপোনাৰ মোবাইলৰ পৰা আবেদন কৰি লওক। যাৰ যাৰ ঘৰত উজ্জ্বলা গেছ কানেকশ্যন থাকিব তেওঁলোকক বছৰত দুটাকৈ ফ্ৰী গেছ চিলিণ্ডাৰ দিব। যদি এতিয়ালৈকে ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, এতিয়াই শ্বেয়াৰ কৰক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰিক্স বাই মমেৰ।